এইটো আপোনাৰ এইটো NH17 বুলি কয় আমি শালমৰাৰ ফালৰ পৰা ওলাইছোঁ গতিকে NH17ত আপোনালোকে চিধা চিধি আহি থাকিলে বগৰীবাৰী পাব বগৰীবাৰীতেই আপোনাৰ মহামায়া মন্দিৰটো বৰষুণ আৰম্ভ হৈ গ'ল এইফালে বৰষুণ দিছে কিনকিনীয়া বৰষুণ দেখা যাওক আবহি হৈছোহি আৰু বেছি দূৰ নাই প্ৰায় 1 কিলোমিটাৰ হ'ব চাগে আমি দৰ্শন কৰিম আহি পালোহি আইৰ ওচৰত দিবৰ কাৰণে অলপমান প্ৰসাদ চসাদ লৈ লওঁ প্ৰসাদ চসাদ ল'লোঁ লোৱাৰ পিছত দোকানীজনে আমাক হাতত এডাল অস্ত্ৰ ধৰাই দিলে বানৰ সেনাৰ লগত যুঁজিবৰ বাবে এয়া প্ৰসাদ লৈ এতিয়া আগবাঢ়োঁ দেৱী মাৰ ওচৰলৈ দেৱী মাৰ ওচৰত চাকি বন্তি জ্বলালোঁ ধূপ ধূনা দিলোঁ দি পেলাই এতিয়া দৰ্শনৰ বাবে আমি ৰৈ আছোঁ দৰ্শনৰ বাবে ৰৈ থাকোঁতে আমাৰ দৰে সৈনিক বহুতক দেখা পালোঁ সকলোৱে হাতে হাতে অস্ত্ৰ লৈ পেলাই বানৰ সেনাৰ লগত যুঁজিবলৈ সষ্টম হৈ আছে ইয়াত আচলতে বানৰৰ খুব উৎপাত সেইকাৰণে সকলোৱে হাততে এডাল এডাল লাঠি দি পঠাই য'ৰ পৰা আপুনি কয় দেৱী মাৰ দৰ্শন পাই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ আপোনালোকো আহিব মন্দিৰটো দৰ্শন কৰিব দৰ্শন কৰি ভাল পাব আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু কিছুমান ভিডিঅ' আমি দি থাকিম এনেধৰণৰ আধ্যাত্মিক স্থানবিলাকৰ ভিডিঅ' চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ